बाक्सा जिल्ला तामुलपुर महकुमानि कलबारिनि कन्ट्रेल एजेन्टनि सायाव ओनसोलनि रायजोफोरा गोजोननाय गैयै फोरमायनायजों लोगोसे सोमावसारनाय हाबाफारि लायो। थांनाय लकडाउननि समाव सोरखारनिफ्राय होनाय माइरंखौबो थि रोखोमै मोनैनि अजद होदों निखावरि नखरनि सुबुंफोरा। बेजों लोगोसे कलबारिनि कन्ट्रेल एजेन्टखौ थाबैनो सोलायनांगौ होनना दाबि दैखांनानै रायजोफोरा खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। চাৰি পাঁচজনৰ এই কিবাটো নেদেই, দুজনৰ মাত্ৰ দে। এই চাউলৰ 6জন 7জন আছে নেদে আৰু দুইজন পাই একজনৰ দে। এই চবকে দিবা লাগে, কিয় নেদে? হেমন্ত মামা চবকে দিবা লাগে, নহ'লে নিদিবি, নালাগে আমাক। মাত্ৰ দুইজনে দিয়ে। আমি কি কৰি খাম? আমি হাজিৰা কৰা মানুহ, সম্পূৰ্ণ পালে ভাল হয় আৰু এইটোৱে মই ভাবি আৰু ভাল লাগে। পালিও 5জনে 5 পাল্লা, তাৰ কাৰণে মই বয়া মন লাগি আছে। আৰু আমি কাটে 10 পাল্লা 10 কেজি চাউল আধা কিলো কাটে। এইখিনি আৰু পালে ভাল হয় আৰু আমিও মন বয়া লাগে। 10 কেজি দিয়াৰ কাৰণে 5জনে 5 পাল্লা দিলে ভাল আছিল আৰু এইটো মই ক'ব ভাবিছোঁ। নমস্কাৰ। মই তাৰ মাজতো এটা কথা ক'ব খুজিছোঁ যে আমাৰ চাউল দিয়া মানুহটোক কাৰণ দোকানী না, তেওঁ আমাক বহুত মানে চাউল আনিব গ'লে ভাল ব্যৱহাৰ নকৰে। আজি 3 দিন হ'ল মই চাউল আনিব গৈছিলোঁ, যাওঁতে বহুত শিল গুটি দিয়া চাউল একদম ওলাই দিছে বাহিৰত। সেইখিনি চাউল নোলোৱাৰ বাবে মোৰ মনাখন দলিয়াই দিছে। কাৰণ সেনেকুৱা কৰিব নালাগে, কাৰণ আমাৰ যোগ্যতা চাউলখিনিহে। আমাৰ 5জন পৰিয়াল, 5জনৰ ভিতৰত মাত্ৰ 2জনৰহে চাউল পাওঁ। আমাৰ 5টাৰে নাম আছে, কি কাৰণত 2জনৰ পাওঁ সেইটো জানিব গ'লে কোৱা হ'ব, আপোনালোকে লিষ্টখন দি যাওক, তাৰে পিছত আমি কিবা এটা ব্যৱস্থা কৰি আছোঁ। দোকনীয়ে কৈছে, আমাৰ যোনজন দোকনী ইয়াৰ সিজনে কৈছে যে মই আগৰবাৰতো কাগজখন লিষ্টত নাম লিখি দিলোঁ, ভোটাৰ কাৰ্ড খুজিলে, আধাৰ কাৰ্ড খুজিলে, সেইবিলাকো জমা দিলোঁ, ফটো দিলোঁ। আৰু মাজে মাজে 10-20 টকাটো লৈয়ে থাকে, সেইটোতো ক'বই নাযাওঁ। কিন্তু দিয়াৰ পিছতো নামবিলাক নাহে। আমাৰ হাতত নামবিলাক আহে বুলি কয়, হ'ব চাপ্লাইত যোৱা, দোকনীক ক'লে ক'ব চাপ্লাইত যোৱা, চাপ্লাইত গ'লে ক'ব দোকনীৰ তাতে যোৱা। আমি কাক বিচাৰিম, কাৰ পৰা সহায় লওঁ? আমি সেইখান্তি বিচাৰিছোঁ হেমন্ত মামাই যাতে আমাক সেহেঁতি সহায় কৰি দিয়ে। বহুমুখী আমাৰ তাতে ব্লকৰ কাষত ইয়াতে তামোলপুৰত বহুমুখী আমাৰ লগা আছে। একজনৰহে চাউল পাওঁ, কিন্তু একজনৰ চাউল পাব লগা হ'লে মোৰ কি বাকী পৰিয়ালৰ মানুহ শেষ হৈ গ'ল নেকি মৰি পেলাই? মই বাকী পৰিয়ালৰ মানুহৰ চাউল কিয় নাপাওঁ? মই একবাৰ ছাপ্লাই অফিচতো গ'লোঁ, তাতো কাগজ ডকুমেণ্টছখিনি জমা দিলোঁ। তাৰ পৰা কৈছে আপোনালোকে কণ্ট্ৰেল দোকানত যোগাযোগ কৰক, তাৰপিছত ক'ব বোলে হেৰিত ছাপ্লাইত যাওক। মোক ঠিক তেনেকুৱাকৈ ইফাল সিফাল কৰি থাকিলে তাৰমানে মোক গোটেইখিনি হেৰি কৰি আছে। আৰু তাৰপিছত মই লাহে লাষ্টত বাদ দি দিলোঁ। বোলে মই চাউলৰ কাৰণে এনেকৈ ঘূৰা পাকা কৰি থাকিলে মোৰ পৰিয়ালটো নচলিব। মই নিজে কৰ্ম কৰিলেহে মোৰ চাউল মুঠি পাম বুলি মই নিজকে ডাঠিলোঁ, হেৰি কৰিলোঁ। তাৰপিছত আকৌ মোৰ এতিয়া এইখিনিয়ে মোৰ আৰু ক'বলগীয়া। কলবাৰীৰ এইখিনি নাট চুপা, দাস চুপা, তাৰপিছত দাগানপাৰা আছে, ৰাজবংশী চুপা আছে, দীপ্তি চুপা আছে, এতিয়া ভালেখিনিও গাঁও লগ হৈ আছে। আৰু সেইটো এজেণ্ট এতিয়া বেলেগ হেৰি চেঞ্জ কৰি দিল। কান্দুৰাম নাথ। সময়মতে চাউল নাপাওঁ, সময়মতে আমাক চাউলটো যেতিয়া আহিব লাগে তেতিয়া নাপাওঁ। আমি যোৱা আগষ্ট মাহৰ আৰু অক্টোবৰ মাহৰ চাউল পোৱা নাই। আৰু লকডাউন চাউল মাহটো 3বাৰ পালোঁ, আমি 5বাৰো লকডাউন চাউল পোৱা নাই। যোৱা এপ্ৰিল মাহৰ পৰা চাউলটো দিছিল, কিন্তু আমি নৱেম্বৰ মাহলৈকে এতিয়ালৈ 3বাৰহে পালোঁ। গতিকে এতিয়া আমাক সেই যিখিনি চাউল পোৱা নাই, সম্পূৰ্ণ চাউলটো আমাক হেমন্ত মামা, মুখ্যমন্ত্ৰী হেমন্ত মামাই যাতে আমাক সম্পূৰ্ণ চাউলটো পোৱাৰ ব্যৱস্থা কৰে। আৰু লগতে যিবোৰ চাউল কাটে, 2জনৰ চাউল 10 কেজি পায়, 10 কেজি আধা কিলো চাউল কাটে, 300 গ্ৰাম চাউল কাটে, 100 গ্ৰাম চাউল কাটে। এই চাউল কাৰ্ডটো যাতে হেমন্ত মামা আমাৰ কৰ্তনটো বন্ধ কৰি দিয়ে, তাৰ বাবে আমি হেমন্ত মামাক বাৰ অনুৰোধ কৰিছোঁ। আৰু আমি ইয়াতে সমূহ ৰাইজ সমবেত হয় আমি আজি প্ৰতি ধৰ্ণাসূচী কাৰ্যসূচী এই কাৰ্যসূচী যাতে হেমন্ত মামা সম্পূৰ্ণভাৱে আমাক গ্ৰহণ কৰে, তাৰ বাবে আমি হেমন্ত মামাক অনুৰোধ কৰিছোঁ, বাৰ অনুৰোধ কৰিছোঁ। আৰু লগতে যোৱাকালি মই গধূলি চাউল আনিব যাওঁতে মোক দোকানী লুভিয়া বুলি কৈছে। যোৱা মাহত 536 গ্ৰাম চাউল পাবা আছিলোঁ, সেই চাউলটো খোজাৰ লগে লগে কৈছে তই লুভিয়া নেকি?
নেকি তই কেলা 500 গ্ৰাম চাউল খুজিছ কিয় লুভিয়া বুলি ক'ব তেখেত লুভিয়া না আমাৰ চাউল ভিক্ষাৰী চাউল তেখেতে কাটি পেলাই তেখেতে লুভিয়া না আমি লুভিয়া এই বস্তুটো তদন্ত কৰি পূৰা সম্পূৰ্ণ আমাক চাউল দিব লাগে হেমন্ত মামাই এইখিনিয়ে আমাৰ জীৱনটো আমি যদি চাপ্লাইত যাওঁ চাপ্লাই কৰে দোকানীজনে দোকানী ক'লে চাপ্লাইত যোৱা আমাক তাৰমানে উল্টা পাল্টাকৈ আমাৰ গাঁৱৰ মানুহখিনিক জনাই থাকে আৰু আমাৰ গাঁৱৰ মানুহখিনি ইমান অশিক্ষিত তাৰমানে কথাই ক'ব নাজানে কাক কেনেকৈ চাৰ ব্যৱহাৰ কৰিব কাক ক'ব ডাঙৰ দাদা বুলি বোলে এইখিনি নাজানে গোটেই 2-1জনে যায় আৰু চাপ্লাই পাই ঘূৰি আহে আৰু যিগিলাক নাম উঠা নাই এটা পৰিয়াল 7জন আছে মাত্ৰ 2জনৰ নাম উঠিছে এই নামবোৰ যেতিয়া আমি তুলিব যাওঁ তেতিয়া কয় এতিয়া নহয় গতিকে এই দুকনী আমাক এতিয়া নালাগে অন্য এজেণ্ট এটা লাগে এই দুকনীটো যাতে বদলি কৰি দিয়ে আমাৰ হেৰি যোগান মন্ত্ৰী আমাৰ ৰঞ্জিত কুমাৰ দাসে আমি তাৰে বাবে বাৰে বাৰে অনুৰোধ কৰিছোঁ আমি যোগান মন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী হিমন্ত মামাক আমি জনাইছোঁ যাতে এইখিনি আমাৰ কাম সমাধান কৰি দিয়ে সম্পূৰ্ণ চাউল আমাক দিবই লাগিব সম্পূৰ্ণ চাউল দিবই লাগিব এজন ছাত্ৰ দিবই লাগিব এজনক